কেতিয়াবা যে হয় ন আবেলি এই কি খাওঁ কি নাখাওঁখন লাগে কিন্তু খুব কিবা কিবি যতন কৰি বনাই থাকিবলৈও এলাহ লাগে আৰু বা কেতিয়াবা ঘৰত চববিলাক বস্তু নাথাকেও দিয়কচোন কি কৰিলোঁ বেছি টুকমান তেল লৈ বাদাম কেইটামান ভাজিলোঁ বা তেল নিদিয়াকৈ একেবাৰে মানে শুকানকৈ মানে শুকান কেৰাহীটো ৰ'ষ্ট কৰি ল'ব পাৰি খুবেই ভাল হয় এনেই এচি টুকমান তেল দি পেলাই ভাজিলোঁ তাৰপিছত বাদামখিনি কাঢ়ি লোৱাৰ পাছত সেই একেখন কেৰাহীতে মুড়ি কেইটামান আছিলে মুড়িকেইটাও অকণমান এনেই শুকানকৈ ভাজি ল'লোঁ মানে আৰু অকণমান মচমচীয়া কৰি ল'লোঁ আৰু তাৰপিছত সেইখিনিও কাঢ়ি পেলাই থলোঁ আৰু এইবিলাক বস্তু খোৱা বুলি ক'লেতো আৰু আপোনাৰ কেঁচা পিঁয়াজ কেঁচা জলকীয়া তাৰপিছতে ধনিয়া পাত এইবিলাকতো আৰু লাগিলেই আৰু চবেই গম পায়ে গোটেইবিলাক মিহি মিহিকৈ কাটি ল'লোঁ তাৰপিছত বাদাম আৰু মুড়িকেইটা ঠাণ্ডা হোৱাৰ পাছত এটা অকণমান ডাঙৰ বাতি লৈ পেলাই চব মিক্স কৰিলোঁ ঢালি যাব পাৰে এফালৰ পৰা মুড়ি ঢালিলোঁ বাদাম ঢালিলোঁ তাৰপিছত পাপৰ চাপৰ থাকিলে পিছে আৰু ভাল লাগে দেই পাপৰ মোৰ নাছিলে আৰু খৰধৰো আৰু খাওঁ লাগিছে পাপৰ চাপৰ ভাজি থাকিবলৈ সময় নাই আৰু তাৰপিছত কি কৰিলোঁ যে কাটি থোৱা যিখিনি আপোনাৰ ধনিয়া জলকীয়া বেছিও দিব পাৰে দেই যিবিলাকে খাই ভাল পায় তাৰপিছত চব দি দিলোঁ আৰু বিচাৰিলে ইচ্ছা কৰিলে ৰোষ্টেড জিৰা পাউডাৰ বা চাট মছলা বা জালুকৰ গুড়িও দিব পাৰে মই কিন্তু একো দিয়া নাই চিম্পলকৈ খায়ে ভাল লাগে কেতিয়াবা